নমস্কাৰ সকলোলৈকে স্বাগতম মোৰ অন্য এটা নতুন ব্লগলৈ। এইফালে আজি পুৱাই জিউৰ পৰা ষ্টাৰ্টিংটো দি দিছোঁ ভিডিঅ' বনোৱা। জিউ এইফালে খাই আছে হৰলিক্স আৰু বিস্কিট। ইফালে মই ওলাইছোঁ আজি অকণমান বাৰীৰ ফালৰ পৰা এপাক মাৰি আহোঁগৈ। বেগ হাতত লৈ কি পাওঁ তাকে লৈ মেলি আহোঁগৈ বুলি। এইজনী আমাৰ জিউ, মায়ে তাইক ভাত খুৱাই আছিলে। তো তাইক সেইটো কাৰণে লৈ নাযাওঁ, থৈ যাম। ইফালে বাইক আমাৰ লগত যাব ওলাইছিলে, তো বাইকক বাধা দিলোঁ যাব নালাগে বুলি। তো বলকচোন আমাৰ লগত যাওঁ বাৰীখনলৈ। বাৰী বুলি ক'লে ভুল হ'ব, বাৰী নহয় হাবিলৈ আহিছোঁ। আচলতে বাৰী আমাৰ নাই, খেতি কৰিবলৈ তেনেকৈ মানুহেই নাই যে, সেইটো কাৰণে দেই। হাবিত কি পাওঁনো বুটলি লৈ যাওঁ ঘৰলৈ বুলিহে আহিলোঁ। দাদা, মই, বৌ আমি তিনিওটাই আহিছোঁ দেই ইয়াত। দাদাক মই কিন্তু সৰুৰে পৰা দাদা বুলি নামাতো দেই, ভিডিঅ'তহে কৈছোঁ দাদা বুলি। মই তাক আচলতে জান বুলি ৰাস্তা বিচাৰিয়ে পোৱা নাই দেখোন সিটো পাৰলৈ যাবলৈ। এইফালে গোটেই বোকা হৈ আছে, অইনদিনাখন এইফালে শুকাই থাকে। কেনেকৈ যাম এতিয়া সিফাললৈ, গোটেই বোকা দেখিছে। বলচোন বেলেগ ফালে ৰাস্তাটো বিচাৰোঁগৈ। এইফালে মই বোকা হৈ যাম একো নহয়। ৰাতিপুৱা যেতিয়া শুই উঠা হয় তেতিয়া এনেকুৱা লাগে যেন জাৰৰ দিনকেইটা মানে পুহ মাহটো আহিলেই নেকি ইমান সোনকালে। আৰু এতিয়া এনেকুৱা অনুভৱ হৈছে বাপৰে ইমান গৰম, জুন জুলাই মাহটো পালেহি চাগে নেকি। আৰু এইফালে চাওকচোন ইমান ধুনীয়া ঢেকীয়াকেইডাল দেখিয়ে মৰম লাগি গৈছে। বাদ দিয়ক আৰু বৌ আহিব নোৱাৰে, বৌ কি চাব ন। আহি থাকিব এতিয়া লাহে লাহে আমি পাৰ হৈ আহি লওঁ পটককৈ, যিহে বোকা। অ' ঈশ্বৰ, আহক। এই গছজোপা কোনে কাটিছিলে অ', কোন কুলক্ষণীয়ে। চোন ইমান ধুনীয়া গছজোপা কেনেকৈ কাটি দিছে আধাতে। শনিপতীয়া মানুহ দেই। হ'ব একো নহয়, আহক পাৰিছে। কিয় ভৰ্তি হৈছে ঢেকীয়া নিনো ন। আগতে জীয়ৰী দিনত এনেকৈ কচু, ঢেকীয়া, তাৰপিছত খৰি বিচাৰি খুব আহোঁ লগৰবোৰ মাহঁতৰ লগত। অভ্যাস মানে, বৰ ভাল লাগে এইবোৰ কাম কৰি। কেনেকুৱা হাবি দেখিছে। ইছ ৰাম ইমান ঘানি জংঘল, ঘনা জংঘল। আজিকালি যে আমি নাহো নাই, এইডাল খৰি পালোঁ দেই। ডালখিনি ভাঙিব লাগিব, একদম শুকান। কচু কাটি আছে বৈ, কচু। এফালে বেতগাজ আৰু এইফালে খৰি, তিনিওফালে কাম। এতিয়া খাই নাই বাৰু হে, খাই নেকি ন। এনেইতো বাৰু খায়, কিন্তু এতিয়া খাই নে নাখায় সেইটোহে ডাঙৰ কথা। ভৰি গৈছে ইমান ধুনীয়া, চাচোন পুলিজোপা। দেৱালীত ভাল লাগিলে হয় নহয়, সঁচাকৈ ধুনীয়া দেই। কেনে মন গ'লতো কাটিবলৈ বাৰু, বৰ বেয়া দেই। তই পাত কিখিলা লৈ ব'ল। কচু, এই কচু ভগৱান পায়হে, কল ওলাবই নাপায়, গোটেই কাটি লৈয়ে গুচি যায় বিকিবলৈ। এনেকুৱা মানুহ আছে। হে মই ভয়তে নহয়। কোনোবাই পুখুৰী সিঁচিছিলে দেই এইফালে, মই যাওঁ চাই। এইফালে পচলাটো এনেকৈ সাবতি মেলি মৰমতে লৈ লৈছোঁ। এইফালে চাওঁচোন দেই, অকণমান মাছ আছে নেকি। চাফা কৰিছিল হয় জানো, এইখিনি সিঁচি কিনে ধৰিলে চাগে মানুহে। এই কোনফালৰ পৰা যাবা এতিয়া, বুটলিলোঁ, কচু বুটলিলোঁ, বেতগাজ বুটলিলোঁ, পচলা ল'লোঁ। এতিয়া বাকী আছে ঔটেঙা ল'বলৈ বাকী। সঁচাকৈ একদম বহুত ধুনীয়া লাগিছে দেখিবলৈ। গছত কেলে কাটিছনো তই অ'? এই
এতিয়া মই বেছি ওপৰত নগ'লেও হ'ব। অঁ হয়তো কথাটো এতিয়া বনাইছে দাংকেইডাল এইফালৰ পৰা ঔটেঙা পাৰি পেলাই মই এতিয়া তলৰ পৰা মানে এইফালে দাদাক দেখুৱাই থাকিম ঔটেঙা এইটো ঔটেঙা অঁ পাৰ 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 খুচি দে খুচুককৈ খুচি দে দেৰি হ'লে যে মায়ে আজি আমাৰ কি গতি কৰিব ঠিকনা নাই দেই সোনকালে ক এই হৰি উঠি লওঁ এইবাৰ ই মিনি দিয়ক এতিয়া এইটো এনেকৈ বেগটো দেখিছে হয় সৰু কিন্তু ইমান গধুৰ আমি এনেকৈ লৈছোঁ দেই এইফালে আমাৰ দুজনীকে দুডাল লাঠি দিছে জীৱ জন্তু মাৰিবলৈ দেই ইফালে গৰু ছাগলীকে আমি মাৰি পিটি নেখেদাওঁ সি আকৌ বনৰীয়া জন্তু মাৰিবলৈ আমাক দিছে এইফালে বেগ চেগ পেকিং কৰি এতিয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ হাবিৰ মাজত আমাৰ শাক পাচলি বজাৰ হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰলৈ গৈ আছোঁ দেই আজি পাতত আমি খাব লৈছোঁ টেঙা এই থপা থপাকৈ লাগি থাকে যে এনেকৈ নহয় ইমান ধুনীয়া লাগে হয় নাই এনেকৈ এটা এটা হ'লে নহয় এটা হ'লে আৰু এইফালে আমাৰ টেঙা হৈ গ'ল ৰেডি এতিয়া আহিলোঁ ওপৰলৈ টেঙা খাবলৈ ৰ'দত টেঙা খোৱাৰ মজাটোৱেই বেলেগ এইফালে বৌয়ে ধান লৰাই আছে ৰ'দত দিছে যিহেতু পায় তো এইফালে আমাৰ জীও অকণমানি টেঙা লৈ খাই আছে বাইকে দৌৰা দৌৰি কৰি আছে তো আমিও টেঙা খাওঁ আজিলৈ ভিডিঅ'টো ইমানেই বাই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে আৰু